নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ' চিট এলটমেণ্ট কেনেকৈ আপোনালোকে চেক কৰিব, তাৰপিছত আপোনালোকে কি কৰিব লাগিব সেই সকলো প্ৰচেছ এটা ভিডিঅ'ৰ যোগেদি মই দেখুৱাই দিছোঁ, যাতে আপোনালোক উপকৃত হয়। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, সকলোৱে চইচ ফিলিং কৰিলে লকটো নিজে হৈ যায়, আনলক কৰিয়ে ৰাখিছে, কাৰণ পিছত আকৌ মডিফাইড কৰিব লাগিব। যিহেতু এতিয়া আপোনালোকে চইচ যিসকলে ফিল কৰিছে এনেদৰে আহি থাকিব, মই দেখুৱাই দিছোঁ। দেখিছেনে আপোনালোকে? ইয়াত আপোনালোকে এটা দেখিছেনে চিট এলটমেণ্ট ৰিজাল্ট বুলি অপশ্যন। চিট এলটমেণ্ট ৰিজাল্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চইচ মতে কোন আইটিত আপোনালোকে চিট পাইছে সকলো ডিটেইলছ আপোনালোকৰ ইয়াত ওলাই যাব। তাৰ তলতে এটা ডাউনলোড অপশ্যন থাকিব, প্ৰিণ্ট চিট এলটমেণ্ট ৰিজাল্ট বুলি। সেই প্ৰিণ্ট চিট এলটমেণ্ট ৰিজাল্টত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চিট এলটমেণ্ট ৰিজাল্টটো প্ৰিণ্ট হৈ যাব। মই কাইলৈ আপোনালোকক দেখুৱাই দিম, আজি জাষ্ট আপোনালোকক মই এইটো জানিবৰ কাৰণে দিছোঁ, যাতে সকলোৱে চেক কৰি থাকিব পাৰে, কিয়নো কাইলৈ 2:30 বজাৰ পাছতেই আপোনালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব। তাৰপিছত আপোনালোকে যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ, সেই লেটাৰখন আপোনালোকে প্ৰিণ্ট কৰিব লাগিব। প্ৰিণ্ট কৰাৰ পাছত আপোনালোকে কেণ্ডিডেট যিটো ভিউ এণ্ড ডাউনলোড লেটাৰ বুলি অপশ্যন আছে, তাত গৈ আপোনালোকে কেণ্ডিডেট প্ৰফাইলৰ যিখন লেটাৰ, তাত আপোনালোকৰ ৰেংক লিষ্টটো থাকিব। এই সকলোখিনি আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু আপোনালোকে চইচ ফিলিঙৰ যিটো ডাউনলোড কৰি থৈছিলে, যিটো PDF আপোনালোকে ডাউনলোড কৰি থৈছিলে, এই সকলোখিনি লগত আপোনালোকে এডমিশ্যনৰ সময়ত লৈ যাব লাগিব। আৰু লগতে আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেট, 10th যিখিনি অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু যদি কোনোবাই 12ৰ মাৰ্কছ ডিটেইলছ ইয়াত দিছিলে সেইসকলে সেয়া লৈ যাব লাগিব। আৰু যিসকলে 8 পাছৰ কাৰণে চাৰ্টিফিকেট দিছিলে, তেওঁলোকে এখন বিশেষ ফৰ্মেটৰ চাৰ্টিফিকেট আছিলে যে, সেইখন আপোনালোকে লৈ যাব লাগিব ডাউনলোড কৰি। আৰু লগতে তেওঁলোকে যি 8 পাছ বা 9 পাছৰ যিখন মাৰ্কশ্বিট দিছিলে সেইখন লৈ যাব লাগিব। এইখিনি লৈ আপোনালোকে যিখন ITI আপোনালোকে চিট পাইছে তাত আপোনালোকে যাব লাগিব। আৰু যদি আপোনালোকে চিটটো নলয়, তেতিয়াহ'লে আপোনালোকে ৰৈ দিব লাগিব, এডমিশ্যনটো লৈ নল'ব। আৰু এডমিশ্যনৰ ফিজটোৰ বিষয়ে মই আপোনালোকক আগৰ এটা ভিডিঅ'ত জনাই থৈছোঁ, গভৰ্ণমেণ্ট ITIত কিমান ফিজ হ'ব। এইখিনিতে মই বহুতে সুধি থাকে, এইটো কৰি দিছোঁ IMC আৰু IMCত কিমান এডমিশ্যন হয়। IMCত এডমিশ্যন হয় আপোনাৰ নন ইঞ্জিনিয়াৰিঙৰ কাৰণে 15,000 পাৰ ইয়েৰ, আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে 16,500 টকা পাৰ ইয়েৰত হয়। আৰু যিসকলে NCVT SCVT এডমিশ্যন ল'ব গভৰ্ণমেণ্টত, তেওঁলোকে 2,000 টকাৰ ভিতৰত তেওঁলোকৰ এডমিশ্যনটো হৈ যাব। আৰু তাৰ ভিতৰত কিছুমান ৰিফাণ্ডেবল ফিজ থাকে। মই গোটেই ডিটেইলছৰ এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে মোৰ পেজত গৈ পেলাই, নহ'লে মোৰ এটা প্লে'লিষ্ট আছে ITI ভিডিঅ' বুলি, তাত আপোনালোকে গৈ সেইখিনি আপোনালোকে ভিডিঅ' চাই ল'ব পাৰিব, মই ডিটেইলছকৈ বুজোৱা আছে। আৰু আপোনালোকে কিমানটা, ইয়াৰ পাছতো আপোনালোকে যদি ইয়াত চিট নাপালে আপোনালোকে কি কৰিব লাগিব সেইটো কৈ দিছোঁ যে, চিট নাপালে আপোনালোকে আৰু 2টা অপশ্যন পাব চইচ ফিলিঙৰ কাৰণে। এইটো যিটো চইচ ফিলিং কৰিছিলে সেইটোৱে ছেকেণ্ড কাউন্সিলিঙলৈকে কাম কৰিব। থাৰ্ড কাউন্সিলিঙৰ আগে আপোনালোকে পুনৰ এবাৰ চইচ ফিলিং কৰিব লাগিব, যিটো 3rd আৰু 4th কাৰণে কাম কৰিব। তাৰপিছত আপুনি আকৌ 5th কাউন্সিলিঙৰ আগত আকৌ এবাৰ চইচ ফিলিং কৰিব পাৰিব। গতিকে আপোনালোকে ইমান চিন্তা কৰিবলগীয়া কথা নাই যদি চিট নাপায়ো প্ৰথম অৱস্থাত। আৰু মই আপোনালোকক দেখুৱাই দিলোঁ চিট এলটমেণ্ট ৰিজাল্টত আপোনালোকে কেনেদৰে ক্লিক কৰিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।